আপুনি অলপমান ইয়াতে বহি ৰ'দ তিয়াই থাকক, মই অলপমান গৰম পানী কৰি লৈ আছো, তাৰপিছতে দৰৱখিনি খাই ল'ব। পাহৰিছিলোৱে, মোৰ তোত যে কি ভাৱনা চিন্তাবোৰ সোমাই খেলি মেলি হৈ আছে, একো মনতেই নাথাকা হৈছে। ঠিক আছে বাৰু, যোৱা লৈ আহা। এই মানুহজনৰ লগত কি যে হ'ব আৰু, বেমাৰটো অকণমান ভাল হ'ল নে নাই, চিঞৰ বাখৰখন কৰিবৰ হ'লেনে? হেৰা, সি দেউতা কলৈ গ'ল? ক'তনো যাব আৰু, সেই নঙলা বাৰীখনতে সোমাই জিম নে চিম সেইডাল তাতে ঢুচুং ঢাচাং কৰি আছে। দেউতা, দেউতা, চাওঁ মোৰ পিতা ইফালে আছো, মোৰ পিতা ইফালে আহ। মই বাৰু শিল্পী পেঞ্চনটোৰ বাবে কিয় ইমান আকৰ্ষিত হৈ আছো? মই বাৰু শিল্পী পেঞ্চনটোৰ পৰা কিয় বঞ্চিত হ'ব লগা হ'ল? এই শিল্পী পেঞ্চনটোৱে মোৰ মূৰটোত সময় বৰকৈ আমনি কৰি আছে। এই শিল্পী পেঞ্চনটো পালেতো মই ঘৰখনত কিবা এটা কামেই কৰিব পাৰো। হেৰ' দেউতা, তই এই শিল্পী পেঞ্চনটোৰ বাবে ইমানকৈ চিন্তা কৰি মূৰটো ঘামাব নালাগে দেউতা, কাৰণ আজিকালি হৈছে একাংশ দলীয় ৰাজনীতি দালালৰ যুগ দেউতা। এতিয়া যিজনে সাঁতুৰিব পাৰে সেইজনেহে পাবলৈ সক্ষম হয় দেউতা, প্ৰাপ্যজনে কেতিয়াও পাবলৈ সক্ষম নহয় দেউতা। তই এই শিল্পী পেঞ্চনটোৰ বাবে চিন্তা কৰি মূৰটো ঘামাব নালাগে দেউতা। আগতেতো এই দেখোন গাঁওখনৰ সভা আখৰাত সত্ৰীয়া নৃত্য ভাওনা আদিত আগভাগ লৈ সমাজখনৰ লগতে গাঁওখনৰ মান সন্মানবোৰ ৰক্ষা কৰি গাঁওখনৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। তেতিয়া তোৰ কোনো ধৰণৰ পইচাৰ কথা মনলৈ অহা নাছিল, এতিয়া কিয় দেউতা? কি কলি আইজনী, কি কলি? তেনেকৈ নকবি আইজনী, তেনেকৈ নকবি। মই ভাবিহে পোৱা নাছিলো মাজনী, সময়বোৰ কেনেকৈ পাৰ হৈ গ'ল মই গমকেই নাপালো মাজনী। মই একো ধৰিবই নোৱাৰিলো মাজনী, মই বৰ ভুল কৰি পেলাইছিলো মাজনী। হ'ব মাজনী, তই আৰু সেই অতীতৰ কথা সোঁৱৰাই নেদিবি মাজনী। মা, তৎক্ষণাত পানী এগিলাচ লৈ আছো। গৈছো গৈছো, কিনো হ'ল, কিনো হৈছে, কি হৈছে, কি হৈছে? মই কোৱা নাছিলো নে এতিয়া ইমানকৈ চিঞৰ বাখৰ কৰিব নালাগে? এই মানুহজনে কোনো এটা কথাতে গুৰুত্ব নিদিয়ে, সকলো কথাতে নিজৰ মতে চলিব খোজে। এই বেমাৰটো অকণমান ভাল হ'ল নে নাই, তাতে আকৌ চিঞৰ বাখৰখন আৰম্ভ কৰিব ল'লে, নাজানো আৰু কি যে দিনকালবোৰ চাপি আহিব ধৰিছে।